সন্মানীয় সাংবাদিক বন্ধুসকল, যোৱাকালি এটা অপ্ৰত্যাশিত ঘটনা ঘটাৰ আমি সম্বেদ পালোঁ আৰু যোৱাকালি আমি ছ'চিয়েল মিডিয়া আৰু বিভিন্ন টিভি চেনেলত দেখা পালোঁ যে ভাৰতীয় জনতা পাৰ্টি গুণ্ডা বাহিনীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক আক্ৰমণ কৰাৰ কথা এটা আমাৰ চকুত আমি পৰিছিলে। গোটেই ঘটনাটো তাৰপিছত পৰ্যালোচনা কৰিলোঁ। আমি তাতে এটা নিজৰ ভিতৰত এটা এনকুৱাৰী দিলোঁ কোনে তেনেধৰণৰ ঘটনা কৰিছে, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ কোনো এনেধৰণৰ কাৰ্যকৰ্তাই এতিয়ালৈকে এনেধৰণৰ ঘটনা কৰা আমি দেখা পোৱা নাই। কাৰণ শান্তিপূৰ্ণভাৱে নিৰ্বাচন হৈ আছে। ময়ো যিহেতু ব্যক্তিগতভাৱে কোনো প্ৰাৰ্থীক এতিয়ালৈকে এনেধৰণৰ কোনো কথা কোৱা নাই যিবিলাকেদি কাৰোবাৰ মনত দুখ দিয়ে। কিন্তু যোৱাকালি ঘটনাটো আছিলে কংগ্ৰেছৰ প্ৰাৰ্থীজনে চৰালপথাৰ অঞ্চললৈ কেম্পেইনিং কৰিবলৈ গৈছিলে আৰু যোৱাৰ সময়তে আমাৰো এখন বলেৰোত আমাৰ এজন কাৰ্যকৰ্তাই গৈ ওচৰৰে ৱাৰ্ড মেম্বাৰৰ লগত বহি সেই অঞ্চলটোৰ ৰাজনৈতিক পৰিৱেশৰ আলোচনা কৰিবলৈ যাওঁতে যিহেতু ৰাস্তাটো ঠেক আছিলে, বলেৰো এখন ছাইডত ৰখাই দিয়াৰ সময়তো দুখন গাড়ী পাৰ নোহোৱা এটা পৰিৱেশ হৈছিলে। প্ৰাৰ্থীজন ঘূৰি অহাৰ সময়তে সেই গাড়ীখনে আগাভেটা কৰা বুলি ভাবি কংগ্ৰেছ দলৰ যথেষ্ট সংখ্যক যুৱ কংগ্ৰেছ আৰু অন্যান্য প্ৰায় 60-70খন গাড়ী গৈ ঘেৰাও কৰি গাড়ীখন আক্ৰমণ কৰে। যিহেতু কথমপি তেওঁ ৱাৰ্ড মেম্বাৰ ঘৰত থকাৰ কাৰণে তেওঁ জীৱন ৰক্ষা পৰে আৰু গাড়ীখন ধ্বংস কৰে। যদি কংগ্ৰেছৰ প্ৰাৰ্থীজনক কোনোবাই আক্ৰমণ কৰিবলৈ গ'লহেঁতেন, কংগ্ৰেছৰ এখন গাড়ীও হয়তো কিবা এটা পাথৰ বা কিবা এটা মাৰি পেলাই হয়তো বা কোনোবা এজন মানুহ অন্ততঃ দুখ পালেহেঁতেন। গোটেই আক্ৰমণত আমাৰ গাড়ীখন ভাঙিছে, আমাৰ মানুহক খেদিছে, আৰু সেই ঘটনাটো হৈছে ৰাতি কেম্পেইনিং কৰিব পাৰে নে নোৱাৰে সকলোৱে জানে। তথাপিও যিহেতু তেওঁলোকে অপ্ৰাণ চেষ্টা কৰিছে কেনেধৰণে তেওঁলোকে এই সমষ্টিটোত অকণমান ভোট বেছিকৈ পায়, তাৰ বাবে এই ঘটনাটোত যিহেতু আমাক দুখ দিছে, মই নেভাবোঁ যে যেনেধৰণে তেওঁলোকে দুখ আমাক দিছে হয়তো ৰাইজে মনত ভাবি পেলাব যে আমি এই আক্ৰমণটো কৰিছোঁ। আক্ৰমণ কৰিছে কংগ্ৰেছে, মানুহ আছিলে কংগ্ৰেছৰ, আমাৰ এজন মাত্ৰ কাৰ্যকৰ্তা আছিলে যি ৱাৰ্ড মেম্বাৰৰ ঘৰত বহি আলোচনা কৰিছিলে। ৱাৰ্ড মেম্বাৰৰ ঘৰত বহি আলোচনা কৰা মানুহজনক নেপাই পেলাই গাড়ীখন ডেমেজ কৰিছে। আৰু এনেধৰণৰ যি কংগ্ৰেছৰ গুণ্ডামি বা যি তেওঁলোকৰ নিৰ্বাচন হাৰিব বুলি তেওঁলোকে আগতীয়াকৈ গম পায়, যি ধৰণৰ কৰ্মকাণ্ড কৰিছে, এই ধৰণৰ কৰ্মকাণ্ডই নিশ্চয় ৰাইজৰ মাজত তেওঁলোকৰ যি জনপ্ৰিয়তা সেইকণ যিকণ আছে সেইকণো হ্ৰাস হ'ব। আৰু মই ভাবোঁ যে এই ধৰণৰ ঘটনা ঘটা উচিত নহয়। এনেধৰণৰ হিংসাত্মক ঘটনাই কেতিয়াও তেওঁলোকে বা চিম্পেথি লৈ তেওঁলোকে ভাবিছে যদি এনেকৈ ধৰণৰ কথা নিউজত কৈ মই চিম্পেথিত কিবা ভোট পাম বুলি ভাবিছে, সেইটো ভুল। আৰু এনেধৰণৰ ঘটনা কংগ্ৰেছৰ গুণ্ডাৰ যি ঘটনা, এইখিনি ঘটনাত আমি গৰিহণা দিছোঁ। ৰাজমাৰীত আমাৰ দলৰ চাহ জনজাতি মৰ্চাৰ যেতিয়া কেম্পেইনিং কৰি আছিলে, ৰাজমাৰীক জুনৈ পানিকা তেওঁ যুৱ মৰ্চাৰ ল'ৰা, তেওঁ আগভেটি ধৰি গাড়ীখন প্ৰায় 10-15 মিনিট সময় তেওঁলোকে ৰখাই থৈছিলে। তেওঁলোকে কেইজনমান মানুহক 3-4জন সৰু ল'ৰাক বা যুৱকক তেওঁলোকে উত্ৰাৱল কৰোৱা এটা পৰিৱেশ সৃষ্টি কৰিছিলে। ৰাইজ গোট খাই পেলাই যেতিয়া তেওঁলোকক প্ৰশ্ন সুধিলে, তাৰপিছত সেই গুণ্ডা বাহিনী দলটো আঁতৰি গুচি গ'ল।